ঘাট কালিবিল চাপৰি কি নহয় আপোনালোকক দেখাই আছোঁ গাইছ। নাজানে চাগে বহুত যে এইটো পুৰত চবতকৈ ডাঙৰ মেলা লাগে। হেল্ল' গাইছ, তো মই প্ৰণৱ আৰু এতিয়া গৈ আছোঁ আমি ফাংচন চাবলৈ। 15 নৱেম্বৰ কৃষ্ণ পূজাৰ সকলোকে শুভেচ্ছা থাকিল মোৰ পিনেদি। তো এয়া আমাৰ লগৰ আছে চন্দন, তো আমি দুজনে এতিয়া গৈ আছোঁ ফাংচন। তো ময়ো নাজানো ইমান জেগাৰ নামটো, আৰু আমাৰ লগৰে জেগাৰ নাম হয় কালিবিল চাপৰি, আৰু তাত আমাৰ গোৰ্খা সন্মিলনৰ বিহান সমাৰোহ হৈ আছে। তাতে আজি ফাংচনতে আমি তাতে গৈ আছোঁ। তো আজি শুনিছোঁ বহুত ডাঙৰ মানুহ আহিব, তো ছিংগাৰো আহিব। তো আপোনালোকে সকলোকে ভিডিঅ'টো দেখাম, একেলগে ভিডিঅ'টো চাবৰ বাবে আপোনালোকে ৰেডি হৈ থাকিব। আৰু গাইছ, তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘাট কালিবিল চাপৰি, তো এতিয়া বলক আৰু আমি ৰাস্তাত কি হয় কি নহয় আপোনালোকক দেখাই আছোঁ গাইছ। হেল্ল' হোৱাটছআপ গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া আমি পাইছোঁ বুৰৈ বাগান। ৰাতি চাব পৰা দুজনে বাইকত গৈ আছোঁ। এতিয়া আৰু ডাঙৰ মেলা বুৰৈত লাগে কৃষ্ণ পূজাৰ। তো অলপ দেখাব চেষ্টা কৰিম আপোনালোকৰ লগত। তো মেলাত বেছি কথা নকওঁ, আৰু ৰাস্তাৰ পৰা আমি চিনেমেটিৰ পৰা দি দিম। দেওবাৰে লাষ্ট ব্লগ আহিব দেওবাৰে, তো এনেই অলপ চাই ল'ম আৰু চিনেমেটিকত দি দিম আপোনালোকে চাব। তো এতিয়া বলক আপোনালোকে এতিয়া অলপ চিনেমেটিক চেক কৰক গাইছ। গাইছ, আপোনালোকে নাজানে চাগে বহুত যে এইটো বুৰৈত চবতকৈ ডাঙৰ মেলা লাগে। তো আপোনালোকে আহি যাব চাবলৈ বোলে, আৰু আজিৰ পৰা ষ্টাৰ্ট বুলি শুনিছোঁ। তো কি হয় আৰু একেলগে ভিডিঅ'টো দেখাম, আপোনালোকে চাই থাকিব। আৰু এতিয়া আমি গেটৰ আগত আহি পাইছোঁ গাইছ। চবতকৈ ডাঙৰ মেলা কৃষ্ণ পূজা হয় আপোনাৰ বুৰৈ অঞ্চলত। তো একেলগে আপোনালোকক ভিডিঅ'টো দেখাম বাৰু। ইয়াত আহিছে মীনা বজাৰো আহি গৈছে, আৰু আপোনালোকে ভিডিঅ' চাব। আজি আমি ফাংচন পুৰা ধমাকা কৰি দিম আৰু ফাংচনত। তো গাইছ, আৰু এতিয়া আহি পাইছোঁ গেটৰ আগত ডাইৰেক্ট। তো গাইছ, আমি সোনকালে আহি পাই গ'লোঁ ফাংচনৰ ফিল্ডত। তো আপোনালোকক ইমান বেছি নেদেখাওঁ, চিনেমেটিকত দেখাম ছিংগাৰ অহাটো। তো গাইছ, এতিয়া চিনেমেটিক চেক কৰে। তো যদি ভিডিওটো ভাল লাগিছে লাইক আৰু সাবস্ক্রাইব করবেন, আর পরবর্তী বেল আইকনটি প্রেস করবেন। পর রকটা ভিডিও পাওয়া যাবে ভিডিওটা আমি শুরু করব। টাটা।